নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমৰ জেম বনাইছিলোঁ, মানে আমৰ জেলি। এয়া আম গছৰ পৰা ছিঙি আনিলোঁ 4টামান। আমকেইটা অকণ মিঠা বাৰু, ইমান টেঙা নহয়। এয়া ধুনীয়াকৈ ধুই ল'লোঁ। এয়া সৰু সৰুকৈ ধুনীয়াকৈ কাটি কুকাৰত দি দিছোঁ, পানী অকণ দি চিটি মাৰি পেলাই। এয়া হ'ল সিজি গ'ল পূৰা ধুনীয়াকৈ। এতিয়া এইখিনি সিজাই লৈছোঁ। সিজাই পেলাই দেখিছেনে কিমান গলিয়ন হৈ গৈছে আমখিনি। এয়া হাতেৰে চুই দিওঁতে একদম নিমজ হৈ গৈছে। এয়া চেকি ল'লোঁ। চেকি পেলাই অলপ লাহে মানে এতিয়া চেকি ল'লোঁ। এইখিনি ধুনীয়া এটা জুচ টাইপৰ ৰেডি হৈ গ'ল। এয়া কেৰাহীত, গৰম কেৰাহীত ঢালি দিলোঁ আৰু গেছটো মিডিয়াম ল' ৰাখিব। এতিয়া লাহে লৰাই দিছোঁ। এয়া অলপ ডালচেনি দি দিছোঁ। এতিয়া উতল আহিব দিছোঁ। মিডিয়ামটো ল'য়ে ৰাখিব আৰু এয়া উতল আহিছে। উতল আহোঁতে এয়া চাই থাকক, লাহে এয়া চেনি দি দিলোঁ। লাহে উতল আহি আছে আৰু এয়া জেম আমাৰ ৰেডি হৈ গ'ল। আমাৰ টোটেল 20 মিনিটমান লাগিছে। এয়া মোৰ নিচিনাকৈ এখন প্লেটত জেমটো দি চাব তললৈ পৰিছে নেকি। যদি নপৰে তেতিয়া গম পাব যে জেলিটো হৈ গ'ল। এয়া দেখিছে নেকি ধুনীয়াকৈ ঘৰতে জেলি তৈয়াৰ কৰা হৈ গ'ল। তো ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। ধন্যবাদ।